So hi everyone, welcome to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ বহুত দিনৰ মূৰত স্বাগতম জনাইছো। Finally, আজি মোৰ পৰীক্ষা শেষ হ'ল। মই কৈছিলোঁ যে মোৰ এক্সাম চলি আছিল সেইকাৰণে মই একদমেই ব্লগ দিব নোৱাৰিম বুলি কৈছিলোঁ আৰুতো মই সেইকাৰণে ইমান দিন ব্লগ নিদিয়াকৈ আছিলোঁ আৰু আজি মোৰ বেকগ্ৰাউণ্ডটো একদমেই লেতেৰা হৈ আছে। আজি মোৰ এক্সাম শেষ হ'ল আৰু সেইকাৰণে একদম আহি লগালগ মই ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি মোৰ ভাইভা আছিলে মানে SEC এক্সামৰ আৰু মই সেইকাৰণে আজি ভাবিয়ে থৈছোঁ আজি ব্লগ কৰিবই লাগিব, ইমান দিন ব্লগ বনোৱা নাই। মই আপোনালোকক দেখাব নোৱাৰোঁ, মোৰ মানে ৰুমটো ইমানেই বেছি লেতেৰা হৈ আছে নহয়, মানে গোটেই একচুৱেলি মই এখন টেবুলত নৰ্মেলি পঢ়োঁ কিন্তু কথাটো হ'ল এক্সাম টাইমত মই ইমানেই বেছি লেতেৰা কৰি পেলালোঁ, গোটেই কিতাপবোৰ মানে চব খেলি মেলি কৰি পেলালোঁ আৰু এখন টেবুল মই ইয়াৰ বিচনাৰ ওচৰলৈ আনি ল'লোঁ যাতে মই লাগে একচুৱেলি এইবোৰ জাপিবলগীয়া হৈ আছে দেই, সেইকাৰণে গোটেই মই লেতেৰা কৰি থৈছোঁ। মই মানে এতিয়া বহুত দিন ক'তো ওলাই মেলি যোৱা নাই এক্সামৰ কাৰণে, সেইকাৰণে ভাবিছোঁ ক'ৰবাত যাম, এইটো কাৰণে এতিয়া মই ৰুমটো চাফা নকৰোঁ, আহি পেলাইহে ৰুমটো চাফা কৰিম চাগে। আৰু বায়ে কি কৰি আছে বাহিৰৰ পৰা আহোঁগৈ। মই এটা সাংঘাতিক ডিফাৰেঞ্চ দেখাম আপোনালোকক। মোৰ ৰুমটোতো আপোনালোকক দেখালোঁ ন, গোটেই কিতাপে কাপোৰে কিমান বেছি লেতেৰা, আৰু একদম মোৰ কমপ্লিট অপ'জিট এটা দেখাম যিটো খুব ধুনীয়াকৈ ৰুম চুম ডেক'ৰেট কৰি থয়, সজাই মেলি থৈ। আৰু আমাৰ বা কি ধুনীয়াকৈ ডেক'ৰেট কৰিছে, তাই শুলে আৰু এইখিনি তাই নতুনকৈ লগালে ইয়াতে, তাই ভাল পোৱা বস্তুবোৰ ইয়াত ধুনীয়া ধুনীয়াকৈ লগাই থৈছে আৰু ময়ো লগাম বুলি ভাবিছোঁ, কিন্তু আৰু ইয়াতে তাই ৱাল লাইটো লগালে আৰু ময়ো লগাম বুলি ভাবিছোঁ, কিন্তু যদি আৰু মোৰ মন যায়গৈ আৰু ঐ উঠ না, মই ব্লগ বনাইছোঁ না, ময়ো শুম কজি হয় ন। আৰু মোৰ এইকেইদিন ইমান দুখ লাগি আছে এক্সামৰ কাৰণে, তাই ইমান ধুনীয়াকৈ শুই মেলি আছে আৰু মই বহুত বেছি কষ্টত আছিলোঁ আজি, মই বহুত বেছি মোৰ বহুত বেছি অশান্তি লাগে। আৰু এইকেইদিনতো মাথা বেয়া হৈ গৈছিলে, কিমান মোক বনাই বনাই খুৱাব লগা হৈছে। খাওঁকৈ থাকে আৰু তাই এনেই নাখায়, মানে যিদিনা মোৰ হেৰিৰ পৰা মানে খামেই ভাত খাবি, লাগিলে মেগী সোপা খাই ল'ব কিন্তু খামেই মানে ভাত খাব। চ' গাইজ মই বহুত টাইম শুই দিলোঁ তাইৰ ৰুমতে গৈ পেলাই, আৰু এতিয়া বহুত বেছি টোপনি লাগি আছে, কিন্তু ওলাই যাম এফালে, সেইকাৰণে এতিয়া শুই থাকিলে নহ'ব। আৰু ভাবিছোঁ অলপ গৰম পৰিছে, গম পায় মাৰ্চ মাহতে ইমান বেছি গৰম পৰি যাব বুলি ভাবা নাছিলোঁ, এতিয়া একচুৱেলি বহুত সোনকালে গৰম হৈ যায়। আৰু মই এতিয়া খাব লৈছোঁ বায়'টিন পাউডাৰ, ৱাওৰ হয়। আৰু ৱাওৰ বায়'টিন পাউডাৰটো এটা খুবেই বেছি নেচাৰেল প্ৰডাক্ট হয়, যিটোৱে ইমিউনিটি বুষ্ট কৰাত বহুত বেছি হেল্প কৰে, উইকনেছ আঁতৰায় আৰু গ্ল'য়িং স্কিন এণ্ড হেল্থি হেয়াৰত বহুত বেছি হেল্প কৰে। আৰু এইটো এটা বহুত বেছি ভিটামিন চি ৰিচ পাউডাৰ হয় আৰু ই মেটাবলিজমত হেল্প কৰে এণ্ড ইজ ন'ন টু ইম্প্ৰুভ হেয়াৰ ষ্ট্ৰেংথ এণ্ড প্ৰম'ট হেল্থি গ্ল'য়িং স্কিন। গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, গতিকে আপোনালোকে তাৰ পৰা গৈ বাই কৰিব পাৰে। আৰু এইটো হৈছে মোৰ আজিৰ দিনটোৰ আউটফিট, আৰু বাও অলৰেডি ৰেডি হৈছে, গতিকে জল্দি জল্দি আমি যাওঁ আৰু এতিয়া। I wanna stay up to the morning when you talking just to listen to the things you say. I see the body in the sunlight, feeling the heat and it feels right. I wanna do this for the rest of my life. চ' চেম পালেহি, চাউণ্ডটো আহিব জানো? চাউণ্ডটো আহিব জানো? চাউণ্ড আহিছেনে নাই? কেমেৰাটো হেৰি কৰিবি দেই। এফালে ড্ৰপ, এফালে একযোৰ। ব্লগ কৰি থাকিম।
ভাবে নাহিলে তাৰপিছত মেইন কোৰ্চ আহিব এতিয়া এইখিনি খাই লওঁ আৰু আমাৰ ইয়াত চেমে খাই আছে কেনেকুৱা লাগিছে খাই টেষ্টটো তাই নেক্সট টাইম ডেটত আহিলে ইয়াত আহিব কিন্তু সেই মানুহটোৱে নাই এতিয়া ডেট কোনে আনিব তাইক মই গাইছ ডেটত ইয়াত আহিম নেক্সট যিয়ে ডেট কৰে ইয়াত আনিব দেই এক্সৰ তাই মোক কৈ আছে যোনে মোক ডেট কৰে ন ইয়াতে আহিম ভাল লাগিছে মানে বহুত দিন কিনো কৰি থাকে ন বহুত দিন পাছত ওলাই আহিছোঁ ভালকৈ বহুত বেছি শান্তি লাগিছে আৰু ভাৰ্চিটিও আমাৰ 8ৰ পৰা 18 মাৰ্চলৈ মোৰ বাৰ্থডেটো ভাৰ্চিটিলৈকে চলি থাকিব আৰু মোৰ বাৰ্থডে দিনা হ'লিও হয় আৰু মোৰ কেমেৰাটো ইমান লাজ পাওঁ চবেই সোধে মই পাহৰি থাকিম তাই খানাটো পাহৰি থাকিলে কিয় ইমান খালো তই হা মই ভবা নাছিলোঁ ইমান বিল আহিব বুলি খাবিয়ে কিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে মোৰ আৰু পইচা বাৰ্থডেও আহি আছে ন গাইজ মোৰ বাৰ্থডে আগত তাইক 40K কৰি দিয়ক আৰু মোক 10K প্লিজ গাইজ বাৰ্থডে আগত যে মৰিলেও আপোনালোকে মোক 10K কৰি নিদিয়ে মই সেইটো ফুল কনফিডেন্স Do you like this place? ফটোজেনিক নহয় খালি ভিডিঅ'জেনিক হা আৰু মই অলপ ট'ৰ দি দিছোঁ আপোনালোকক সম্প্ৰতিৰ তইচোন বাৰ এনজয় কৰ নাহ কিয় আমি উইদাউট এলকহল বাৰ এনজয় কৰিব পাৰোঁতো ন উই লাভ ডান্স এট পাব বাট উইদাউট এলকহল ভাল লাগে কেতিয়াবা আহিম হা এনেকৈ পাৰ্টি চাৰ্টি এতিয়া গাইজ আমি খা লৈ আহে এতিয়া যিহেতু ডেটত আনিছোঁ তাইক কিবা গিফ্ট দিব লাগিব ন গিফ্ট দিব যায় কিউটো চা কিবা পাওঁ যদি তাইক যাম আমি এতিয়া মিনি শ্ব' টাইপৰ এখন আছে জাপানিজ হেৰি তাত যাম একচুৱেলি লোকেশ্যনটো হৈছে ৰুদ্ৰাক্ষ মল 4th फ्लोर अभी हम जाएंगे डू यू लाइक दिस प्लेस बेबी বহুত বেছি ভাল লাগিছে सो एन्जॉय हो लाइक আৰু আপোনালোকে আহিব পাৰিব বহুত বেছি ধুনীয়া হয় খানাও বহুত টেষ্টি হয় আৰু পুৰা ফুল এনজয় কৰিব পাৰিব নেচাৰেল প্লেচো আছে আৰু অলপ টাইম লাগে আৰু ভাল ফটো ভিডিঅ' কৰিবৰ কাৰণে এই মানে মেকআপৰ বস্তু দেখিলে গাটো কেনেকুৱা কৰে পিছত তাই ৰ'ব নোৱাৰা হৈ যায় চুগাৰ দেখি যাওঁৱে কিন্তু নাই মই কালি বহুত কিনি আহিছোঁ সেইকাৰণে মই যাব মন নাই আচ্ছা আচ্ছা মেকআপৰ বস্তু তাইক নিবলৈ যাম ইয়াতে মিনি শ্ব' যাম আমি ম'ম' শ্ব' যাম লুক এট দিছ বুঢ়া কেঁচুৱা গাইছ ঘূৰি ঘূৰি তাই এইকেইটা ওচৰতে আহিছে মোক ভিক্ষাৰী কৰি নিদিলে ভগৱান মোক ভিক্ষাৰী কৰি নিদিলে হৈছে দেই গাইছ অঁ কি কিউটি ন বহুত কিউট হয় গাইছ দামটো আৰু কিউট চাগে চোৱা গাইছ মোক বাৰ্থডে দিব দেই এটা তাই মোকে কৈ আছে ইনডাইৰেক্টলি দেই গাইছ বাৰ্থডেত এটা গিফ্টে লাগে আপোনালোকে মোক 10K কৰি দিয়কচোন ভিডিঅ' নবনাওঁ তোক কোনে 10K কৰিব যদি তই প্ৰতিশ্ৰুতি দিব পাৰ
ইমান কষ্ট কৰিছে একদম কি ভাল হ'ব কোনটো কি লাগে কত চাহটোক অলপ টাইম দিছোঁ চাই পেলাই কওঁ মই টাইম লৈ পেলাই চাই লওঁ দেই তাৰপাছত আৰু তাই মোক বোলে গিফ্ট দিয়ৰে তাই মোক বোলে গিফ্ট কৰে ইমান বেয়া চব গাইজ চব লাজ দি থাকে অকল চ' কিউট তাই মোক চুজ কৰিব দিছে এইটো আৰু এইটোৰ ভিতৰত পিংক ঠিক আছে মই পিংকিটোকে লওঁ ইও কিউট আছিল তাকে ভাবি আছোঁ ই বেছি চফটি হয় আৰু ই মানে অলপ ধৰি শুবলৈ লাগে যদি সেইটো লৈ লওঁ ইয়াকে লৈ লওঁ কিন্তু ই বেছি কিউট ন দেখিব ইয়াকে লৈ লওঁ চ' গাইছ মই এইটো তাইক গিফ্ট কৰিছোঁ দুবালে গাইছ দুবালে ক'ত যাওঁ মই এটাই গিফ্ট দিম বুলি কৈছিলোঁ কিনিলি চৰি গিফ্ট কৰিলে এইটো তাই গিফ্ট এইটো তাই মোক গিফ্ট কৰিলে ই বহুত কিউট হয় আৰু তাতে ঘেটেৰা লিপষ্টিক লগা সেইটো গম পাইছোঁ চাগে মই ইয়াৰ এটা নাম ৰাখিম ইয়াৰ নামটো চিপকলি ইমান বেয়া নাম নাই বিয়া প্লিজ আৰু কুডু কিউট কুডু কিউট কৰোঁ কুডো নহয় কুডু কুডু গাইছ কুডু তাই মোক কুডক গিফ্ট ইয়াৰ নামটো কুডু কুডক গিফ্ট Oh, so cute. Kudu is so cute. Guys, comment কৰিব দে please. Kudu is so cute. আজি সকল মোৰ সাবস্ক্ৰাইবাৰে চাইছে কুডু is so cute বুলি কমেন্ট কৰিব দে গাইজ মই আজি ওলাই আহি কুডক গিফ্ট পালোঁ নামটো বৰ বেয়া লাগিছে মই চেঞ্জ কৰিম ইয়াৰ কিনো চেৰা পাগল বৰ লগত মা মই জানো ময়ো পিন্ধিম এটা দিছে যে চামাৰ হৈছে বিছত যাব গোৱা যায় কিবা ভণ্টি বাৰ্থডে মই গোৱা নিম বুলি কাইজোবা বাৰ্থডেত মোক গোৱা নিয়ে বোলে সেইকাৰণে এইটো তাই মোক কিনি দিওঁ বুলি কৈছে তই পিন্ধিল না কিন্তু দে পিন্ধিও কলে কলে ৰৈ আছিলোঁ ইমানটো হাঁহি আছিলে তোক যে গাইজ মই কুডো আৰু ইয়াক গিফ্ট পাইছোঁ এই গানটো শুনিলে ইমান কিবা হেপী ফিল হয় আৰু মই এইখিনি চাফা কৰা লাগি গ'লোঁ আৰু অলমষ্ট চাফা কৰিলোঁ বাৰু কিন্তু মানে এই টেবুলটো মই বেলেগ এটা ৰুমত নিব আছে ইয়াতে বহুত বেছি লেতেৰা দেখাই আছে আৰু কাপোৰখিনি ৱাৰ্ড্ৰবত ভৰালোঁ আৰু এতিয়া বহুত বেছি ভাগৰ লাগিছে একচুৱেলি সেইকাৰণে ভাবিছোঁ আৰু পিছত ঠিক ঠাক কৰিম আৰু বহুত বেছি ভাল লাগি আছে একচুৱেলি কাইলৈ মাহঁত আহিব আৰু বিয়া পালেহি ন সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু এইদিন মই যিমান পাৰোঁ জল্দি ব্লগ দিব ট্ৰাই কৰিম কাৰণ এক্সামহে হ'ল ছেকেণ্ড কথা কলেজত ভাৰ্চিটি উইকো ষ্টাৰ্ট হ'ব আৰু মোৰ বাৰ্থডে আহি আছে 18 মাৰ্চত সেইকাৰণে মানে আৰু হোলী হয় মেবি মোৰ বাৰ্থডে দিনা যিয়ে নহওক বহুত ভাল ব্লগ দিব যিয়ে নহওক বহুত ব্লগ দিবলগীয়া হৈ আছে তো মোক যদি মানে মই এটা চাইছোঁ মোক ন ছাবস্ক্ৰাইব কৰাতকৈ ছাবস্ক্ৰাইব নকৰাই বেছি চাই গতিকে যিসকলে ভিডিঅ'টো চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক শ্বেয়াৰটো কৰিবই আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ইয়াত ই নতুনকৈ আহিছে মোৰ লগত বহুত কিউট হয় আৰু মই ইয়াক ইয়াতে থ'ম বুলি ভাবিছোঁ আৰু ইয়াতে থাকিব আৰু কাইলৈ ছাৰ্ডি আহিব বহুত বেছি ভাল লাগি আছে তো গতিকে বহুত বেছি মোৰ মুখখন লেতেৰা লাগিছে একচুৱেলি বহুত টোপনি ধৰিছে ভাগৰ লাগিছে আৰু মই ভাবিছোঁ বেছি দীঘল কৰি নাথাকোঁ ইমানতে ভিডিঅ'টো এণ্ড কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি মোৰ লগত কানেক্ট হ'ব বিচাৰে তেতিয়া মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ভাইটিয়ে মোৰ ইউজাৰ নেমটো চেঞ্জ কৰিলোঁ সম্প্ৰীতি দত্ত কৰিলোঁ আগতে চাৰিজন চেভ আছিলে গতিকে এতিয়া ইমান বেছি কষ্ট কৰিব নালাগে সম্প্ৰীতি দত্ত বুলি মাৰিলে হৈ যাব ঠিক আছে নেক্সট ব্লগৰ সৈতে সোনকালে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক বাই বাই